মই সৰুৰ পৰাই মিনাল আগতে মানে যেতিয়া জেনভিত আমি পঢ়ি আছিলোঁ ই এনে আৰ্ট কৰে আমি ইয়াক কৰোঁ কি ঘণ্টা আৰ্ট কৰা মিনাল ভাই মিনাল ভাই নমস্কাৰ কৰা হ'ল তাৰ এক বছৰ পাছত লাচিত বৰফুকন তাৰ ই মানে মানুহটা একদম কালাৰ চালাৰ হৈ থাকে ই কিবা কিনি ইয়াৰ বিছনাখন মানে গোটেই আৰ্ট একবাৰ পিটি ছাৰেতো পেলাই দি আহিল গোটেই বিছনাখনে পেলাই দিছিল পিকচাৰবোৰ সদায় দেখা পাই আছোঁ ইয়াৰ যোনে আৰ্ট কৰিছে সেই মানুহজনক বহুতে চিনি নাপায় মানে নাম লিখা নাই তাতে তো নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৰে আৰু মই এতিয়া আছোঁ বঙাইগাঁৱত থিম পাৰ্ক মোৰ পিছপিনে দেখি আছে আৰু আজি মই এই ভিডিঅ'টো এটা বহুতেই স্পেচিয়েল ভিডিঅ' আৰু মোৰ লগত আজি স্পেচিয়েল পাৰ্চনক মই মাতি লৈ আহিছোঁ আজি ইয়াতে মানে এই পাৰ্কত আপোনালোকক মানে প্ৰথমতে দেখুৱাই লওঁ এই পিকচাৰবোৰ দেখিছে না মই ভালদৰে দেখুৱাই ল'ম ওচৰত গৈ আৰু এই পিকচাৰৰ যোন আৰ্ট আৰু সেই আৰ্টিষ্ট আজি মোৰ লগত আছে স্পেচিয়েলি মানে ফোন কৰি মাতা হৈছে আৰ্টিষ্টে মোৰ সন্মুখত বহি আছে পূৰা মিচিং মাছা খাই মাৰি আছে এয়া হ'ল আমাৰ লগত মিনাল ভাই মিনাল ভাই নমস্কাৰ কি খবৰ প্ৰথমতে খবৰ চবৰ কোৱা আগত খবৰ আছোঁ তো আমাৰ এই যিখিনি আৰ্ট মই আপোনালোকক দেখুৱালোঁ আৰু এই আৰ্টখিনিৰ মেইন আৰ্টিষ্ট হ'ল আমাৰ মিনাল ভাই কিমান দিন কষ্ট লাগিছে কিমানখিনি এইখিনি আচলতে এইটো বেলেগ সময়ত কৰা হৈছে আচ্ছা প্ৰথমতে এইখন যে ছবি আছে চিলাৰাই সেইখন প্ৰথমতে কৰা হ'ল তাৰ এক বছৰ পাছত লাচিত বৰফুকন তাৰ 6 মাহমান পাছত এইখন আমি ওচৰ পিকচাৰবিলাকৰ ওচৰলৈকে যাম আমি মিনাল খোজকাঢ়ি অলপ কথা পাতোঁ বল তো বন্ধুসকল প্ৰথমে আমি এই অসমৰ বীৰ যোদ্ধা আৰু মহান শিল্পীসকলক প্ৰণাম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো বহুতেই ধুনীয়া হ'বলৈ গৈ আছে আৰু আমি বহুত পুৰণি কথা মনত পৰে আমাৰ জেএনভিৰ দিনৰ কথা মানে নৱোদয়ত পঢ়াৰ দিনৰে কথা তো ভিডিঅ'টো শেষলৈ চাই থাকিব বহুতে মজা লাগিব প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ হ'লা মুকলি মন সুখৰে কিনো ৰহন নোলাহে নভৰে মোৰ হিয়া শেৱালি সৰাৰ এখন প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ হ'লা তো আপোনালোকে এই পিকচাৰখন দেখিছে আৰু এই পিকচাৰৰ আৰ্টিষ্ট ভাই আমাৰ মিনাল এই পিকচাৰখন বনাওঁতে কিমান দিন লাগিছিলে এইখন বহুত ট্ৰেজেডিৰ কথা দেই আচ্ছা এইখন মানে বনাওঁতে একো পিকচাৰ নাই এইখন জাষ্ট এটা মানে আইডিয়াত বনাই আছিলোঁ সেই সময়ত মানে ইমান গৰম আছিলে আৰু লগতে আমাৰ লগৰ যিকেইজন আছিলে গোটেইকেইজনটো আহেই আমি বনৰীয়া বুলি যিটো আছে টিমটো আমাৰ মানে ক্লাছমেটকেইটা বা আমাৰ জেএনভিৰ ল'ৰাকেইটা আহে তেতিয়া কি হ'ল এই যোনে যি পায় তাকে কৰিলে লাষ্টত কালাৰ মিলাওঁতে কিবা এটা হৈ গ'ল আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে ৰাইজৰ মতামতটো জনাব আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব পিকচাৰবোৰ কেনেকুৱা লাগিছে তাৰপিছত আৰু মিনাল এইটো ধুনীয়া আঁকিছে এইটো কিমান দিনত হৈ গৈছে এইটো আমাৰ একদম কাৰেক্ট 5 দিন লাগিছে এইটো মানে একদম একচুৱেলি প্ৰফেচনেলি বনোৱা হৈছে আচ্ছা এইটো যেনেকুৱা ধৰক আমাক ক'লেতো বনাব আমি মানে লামচামকৈ কিবা এটা চেষ্টা কৰিলোঁ আৰু কিন্তু এইটো মানে এটা প্ৰজেক্ট আছিলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সেইমতে আমি মানে এইটো প্ৰজেক্ট কৰিলোঁ তেতিয়া লাচিত দিৱসৰ সময়ত আৰু কমপ্লিট হৈ গৈছিলে আৰু অলপ আমি আগফালে আগবাঢ়ি যাম কাৰণ পাছফালে বহুত মানুহ আহিছে আমি ইফালে যাওঁ অলপ এইটো কিমান দিনত আহিছে ইমান ডাঙৰ পিকচাৰ আঁকিছে আৰু আঁকিছে ন বাহিৰত বহুত কেইটা ঠাই এই যোৱাকালি পৰহি ৰাতি আহিলোঁ আচ্ছা মানসৰ পৰা মানস নেশ্যনেল পাৰ্ক তাতে এখন ৰিজৰ্টত ফেলকন জংগল ৰিজৰ্ট তাতে আঁকিলোঁ তাতেতো এতিয়া যাই কিনে ভিডিঅ' বনোৱাটো তেনেকাই কথা সময় পালে যাম কেতিয়াবা পূৰা মানসৰ বেকগ্ৰাউণ্ডত বনাইছে নেকি মানসৰ বেকগ্ৰাউণ্ডত মানে পূৰা জীৱ জন্তু মই ফটো দি দিম চাই ল'ব পাৰিম মই ফটোবিলাক দি দিম আপোনাক দেখা হ'ব তো আমি অলপ ইফালে ঘূৰিম অলপ আৰু এইবিলাক হ'ল পিকচাৰবিলাক কি ধুনীয়াকৈ বনাইছে আমাৰ মিনাল ভাইয়ে আৰু মিনাল ভাইৰ মেইন কাহিনীটো এতিয়া কথা কওঁ মিনাল ভাই আমি একেলগে জেএনভি বঙাইগাঁৱত পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই আমি মানে মিনাল ভাই সৰুৰ পৰাই মিনাল আগতে মানে যেতিয়া জেএনভিত আমি পঢ়ি আছিলোঁ ই এনে আৰ্ট কৰে আমি ইয়াক কৰোঁ কি ঘণ্টা আৰ্ট কৰা ই মানে মানুহটা একদম কালাৰ চালাৰ হৈ থাকে ই কিবা কিনি ইয়াৰ বিছনাখন মানে গোটেই আৰ্ট একবাৰ পিটি ছাৰেতো পেলাই দি আহিল গোটেই বিছনাখনে পেলাই দিলে তেতিয়া আমি ভাবিছিলোঁ যে মিনালে কি আৰ্ট কৰিব ই এনে বেকাৰ কাম নাই আৰু এইবিলাক কৰি থাকে কিন্তু পিছত আপোনালোকে আহি এয়াই এক্সাম্পল এয়া আপোনালোকে দেখি আছে এয়া এক্সাম্পল এয়াই নহয় আৰু আমাৰ বঙাইগাঁৱৰ বহু ঠাইত মানে আমাৰ মিনাল ভাই আৰ্ট কৰিছে আৰু মজা মানে হেৰি আৰু
এইবিলাক আৰ্টৰ কনচেপ্টবিলাক আমাৰ টাউন প্লেনিঙৰ ছাৰ আছে তেওঁৰ লগত আলোচনা কৰি আমি বনাইছোঁ। আচ্ছা। তাৰ উপৰি আৰু মানে আমাক যিটো ফ্ৰীডমত কাম কৰিব দিছে সেই মৰ্মে আৰু আমাৰ ভাল লাগছে কিন্তু কাম কৰি। আৰু লগতে এই কামটো আচলতে এনজয়মেণ্টৰ কামটো, সেইকাৰণে মানে কথাবিলাক বেলেগ হয়। আৰু আমাৰ বাইদেউটো সুধিম নেকি কেনেকুৱা লাগিছে? আমাৰ আৰ্ট এণ্ড আৰ্টিষ্ট দুটাই আমাৰ লগত আছে আজি। আৰু বাকী ইয়াতে কিবা প্ৰগ্ৰাম চগ্ৰাম হয় নেকি? প্ৰগ্ৰাম হয় মাজে মাজে। ধুনীয়া কয় ষ্টেজ বনাইছে, ইয়াতে প্ৰগ্ৰাম হয় কিবা কিবি? ইয়াতে CNC কাটিং কৰা হৈছে। আচ্ছা। তাৰপিছত আমাৰ ইয়াৰে বঙাইগাঁৱৰে মানুহে কৰিছে। আৰু আচলতে এই পাৰ্কখনৰ কোনে মেইনলি দায়িত্ব? মেইনলি টাউন প্লানিঙৰ দায়িত্বত আছে পাৰ্কখন। আৰু টাউন প্লানিঙত যথেষ্ট কাম কৰি আছে। টাউন প্লানিঙে আচলতে বঙাইগাঁও ডেভেলপমেণ্টৰ কাৰণে বা বঙাইগাঁওখন বিউটিফিকেশ্যনৰ কাৰণে যিখিনি কাম কৰি আছে শলাগ ল'বলগীয়া। কিয়নো ইমান এইখিনি জেগা আচলতে আগতে জংঘল আছিল। আমি আগতে যেতিয়া ছবি আঁকিলোঁ তেতিয়া মানে কিয় মানুহখিনি ইয়াতে কি কৰে, এই পেচাব চেচাব কৰিছিলে মানুহে। কিন্তু MLA ছাৰকো ধন্যবাদ দিব লাগিব সেই ক্ষেত্ৰত পাৰ্চনেলি আহি এইখিনি জেগাত ডিছকাছ কৰিলে যে কি কৰা যায়। টাউন প্লেনিঙৰ ছাৰো আহিলে তেনেকৈ। আৰু বৰ্তমানত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনো খুব মানে এক্টিভলি কাম কৰিছে দেই। হয়, বঙাইগাঁওখন বহুত ধুনীয়া, বহুত ধুনীয়া। আৰু আহিবলগীয়া সময়ত বহুত ডেভেলপ হ'ব কিন্তু তো তেনেকৈ আৰু। তো মৃণাল ভাইৰ লগত আমি বহুত অলপ স্কুলৰ ফালে যাম। অলপ স্কুলীয়া জীৱনটো আমাৰ বহুত এটা আছিল। আৰু আপোনালোকে দেখিলে এই আৰ্ট এণ্ড আৰ্টিষ্ট আজি আমাৰ লগত। তো এই আৰ্টৰ আৰম্ভণিটো ক'ৰ পৰা কেনেকৈ হৈ গ'ল? কি ক'ম, মানে আৰ্টৰ একো আৰম্ভণি নাথাকে আৰু শেষো নাথাকে। আমি যেতিয়া স্কুলত আছিলোঁ, আমাৰ ৱাল পেইণ্টিং কৰিছিলে যেতিয়া চন্দা ছাৰে, খুব ধুনীয়া আঁকে মানুহজনে। তেতিয়া আমি আৰু ভাবোঁ যে কেনেকৈ, তেতিয়া আমিতো নাটক কৰোঁ, ৰঞ্জন মই। তাৰপিছত আমি 1 নম্বৰ মানে নাটক কৰাত নাটক কৰোঁ। তাৰপিছত মিউজিক আছিলে। মিউজিক মানে কি, এই যি পায় থালি চালিতো বজাওঁ মানে। আমাৰ নৱোদয়ৰ এটা কালচাৰ কি আছে, যোগাৰু কালচাৰ, যি পায় মানে একো ৰিচৰ্চ নাথাকিলেও ৰিচৰ্চ বনাই ল'ম আৰু আমি নিজে ক্ৰিয়েট কৰি ল'ম। ইভেন যিবিলাক পেলনীয়া বস্তু আছে সেইবিলাক যদি ভালে আছে, আধা ব্ৰেড যদি ভালে আছে, সেইখিনি লগত অমলেট বনাই খুৱাই দিয়ে। আৰু মেগী যোনটো আমি গিলাচত ভিজাই খাইছিলোঁ, এইটো ব্লেটেদি যিটো হেৰি কৰে, তেতিয়া ছাছপেণ্ড লৈ কিন্তু ক'লে না। একো নাই, এতিয়া ক'ব পাৰি। আচ্ছা, এতিয়া ক'ব পাৰি বাৰু কিন্তু জেনবিত থকাবিলাকে নকৰিব দেই এইবিলাক কাম। আৰু জেনবিৰ মেমৰিটো সঁচাই এটা বেলেগ মেমৰি। আৰু এই আৰ্ট যিখিনি আজিলৈকে ডেভেলপমেণ্ট হ'ল, একদম আমিতো প্ৰফেচনেলি ক'তো মানে তেনেকৈ ট্ৰেইনিং নাই লোৱা না, কিন্তু শিকিছোঁ বহুত জেগাৰ পৰা। ধৰক আমাৰ স্কুলতে আৰম্ভণি, ছাৰে যেতিয়া কৈছিলে ৱালত আঁকিব লাগে, আমি এক্সাইটেড মানে চবেই আঁকো। আৰু এইবিলাক যে আঁকিছোঁ, আমাৰ জেনভিৰ ল'ৰাকেইটা মানে লগকেইটা নহ'লে অসম্ভৱ। গোটেইকেইটা পেইণ্টিঙতে আহিছিল নেকি? আমাৰ বনৰীয়া গোটেইকেইটাতে আহিছিলে। আৰু আমাৰ বনৰীয়াৰ ওপৰতে ভিডিঅ' আছে। আৰু বনৰীয়া মানে কি, আমি যে পিকনিক খাব যাওঁ তেতিয়া সেই কনচেপ্টটো ওলালে। তাৰপিছত তেনেকৈ আৰু আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া কি হ'ল, ৱাল পেইণ্টিং বোলা বস্তুটো ইমান ফেমাছ নাছিলে। তেতিয়া ছাৰে কৰে, ছাৰেতো সময় লাগে তেতিয়া, মানে ছাৰৰ কামো থাকেতো। তেতিয়া আমি কি ভাবিলোঁ যে এই আমি ৰুমৰ ৱালত, মানে হোষ্টেলৰ ৱালত কিয় নোৱাৰে, হোষ্টেলৰ ৱালত আৰু বাথৰুমত বেছি নীলগিৰিত আছিল না? বেছি নীলগিৰিত, আমাৰ নীলগিৰি হোষ্টেল আছিল, হাউচ আছিলে নীলগিৰি হাউচ। আৰু আমাৰ নীলগিৰি হাউচ আছিলে ক্লাব। চব গোটেইকেইটা হোষ্টেলৰ ল'ৰা ছোৱালী আমাৰ নীলগিৰিত আহি বহে মানে। একচুৱেলি সেইটো কথা বেছি জেনবিয়ানে ৰিলেট কৰিব পাৰিব, মানে সেইবিলাক বেলেগ এটা মেমৰি, বেলেগ মেমৰি। আৰু হোষ্টেলত থকাজনেতো ৰিলেট কৰিব নিশ্চয়কৈ পাৰিব, কথাই নাই তাতে। আৰু আমি মানে হোষ্টেল লাইফটো সৰুৰ পৰা পাইছোঁ ন, সৰুৰ পৰা একদম আমাৰতো। আৰু প্ৰথম আহোঁতে ৰঞ্জন মোৰ কাষৰ বেডতে আছিল, একদম প্ৰথম। জানো মনে মনে বোধহয় কম্বলৰ তলত কান্দিছিল। মই কান্দা নাই, কিন্তু যিমান দিন মই আহিবৰ কাৰণে ইচ্ছা কৰিছিলোঁ। ময়ো কান্দা নাই, কিন্তু বহুতে কান্দিছিল না। কিন্তু উল্টা হাতত যে লাইফ বনি গৈছে। নাই চবে ভাল কাম কৰি আছে। জেনবিৰ যোনে য'ত আছে মানে মানি মেটাৰ কৰে যদিও কাম বেছি মেটাৰ কৰে তাত। কাৰণ জেনবিৰ আমাৰ যিকেইটা ল'ৰা আছে সকলোৱে কিবা নহয় কিবা ফিল্ডত ভাল কৰি আছে, আৰু নিশ্চয় একদিন হ'লেও ভাল কৰিবই। আৰু মানে আজিৰ ভিডিঅ'টো বনোৱাৰ মেইন মোৰ উদ্দেশ্যটো আছিল, এই পিকচাৰবোৰ সদায় দেখা পাই আছোঁ, ইয়াৰ
যোনে আৰ্ট কৰিছে সেই মানুহজনক বহুতে চিনি নাপায় চিনি নাপায় মানে নাম লিখা নাই তাতে কিয় নাম কিয় কিবা নাম লিখা মানে কি যদি মই ইয়াতে আছোঁ মোক কোনোবাই জানে মৃণাল বুলি মোক জানে হা তে মোৰ সন্মুখততো চবেই ক'ব ভাল হৈছে ভাল হৈছে বা মোক মনটো ৰাখিবৰ কাৰণে ক'ব আচল ফিডবেকটো তেতিয়াই পাম যেতিয়া আমি মানে নামটো নাথাকে নামটো নাথাকে কোনোবা লগৰ লগত আহিলোঁ বহুতে কয় আৰু অঁ ভালে বনাইছে অঁ ময়ে বনাইছোঁ বুলি তেল অলপ হেৰি ফিতাহি মাৰি দিওঁ আৰু না তেনেকৈ নাই আমি হেছটেগ আমি বনৰীয়াটো লিখা আছে আমি বনৰীয়া বুলি বহুতে জানে কিন্তু মোক নাজানে আমি বনৰীয়াটো ময়ো যে এজন আমি বনৰীয়াৰ মেম্বাৰ সেইটো নাজানে আৰু ময়ো এটা আমি বনৰীয়াৰ মেম্বাৰ হয় আৰু আমাৰ ময়ো সৰু সুৰা আৰ্টিষ্ট হয় মানে সৰু সুৰা আঁকিব পাৰোঁ নকওঁ আৰু ইমান ডাঙৰ আঁকিব নোৱাৰোঁ কিন্তু সৰু সুৰা মই যদি কয় মোক পানী আনিবা আনি দিম একচুৱেলি জেএনভিৰ ল'ৰাৰ কথা কওঁ জেএনভিৰ ল'ৰা কি নোৱাৰে হা এই বেছি আমাৰ নিজৰ স্কুলৰ তাৰিফ কৰা হ'ব না কিন্তু তাৰিফ নকৰি থাকোঁ কেনেকৈ না মানে লাইফত মই মানে যোনটো ফিল্ডত আগবাঢ়া নাই ধৰি লওক আৰ্ট মোক যদি আৰ্ট কৰিব দিয়া মই কিবা এটা আঁকি দিম আঁকিব মোক যদি মিউজিকৰ ইনষ্ট্ৰুমেণ্ট বজাব দিয়া কিবা এটা বজাই দিম আমিতো তবলাটো বজাইছিলে একবাৰ কোনোবা হস্তিৰ কন্যা গালে না হাঁহি বাগৰি পৰলোঁ এইলা বেবৰী অলপ মানে আৰু এতিয়া কামত দিয়ে এতিয়া মানে আমাৰ স্কুলত আৰু মই এটা ভিডিঅ' বনাম আমাৰ নৱোদয়ত যাম বঙাইগাঁও নৱোদয়ত যাম আৰু আমাৰ কাৰণ এতিয়া চবেই কৰ্মৰত চবেই কৰ্মত ব্যস্ত আমি অলপ ঘূৰি পাকি আহোঁ বেলেগে বনায় নৱোদয়ৰ ওপৰত ভিডিঅ' কিন্তু নৱোদয়ানে যেতিয়া নৱোদয়ৰ ওপৰত ভিডিঅ' বনায় তেতিয়া কেনেকুৱা লাগে তেতিয়া মেইন ডিটেইলছটো পাব আমি ক'ত কি ঘটনা ক'ত মানে এই যে পুখুৰীত গা ধোৱা দুষ্যন্ত ছাৰে যে ফুকি মাৰিল বোলে বহুত ঘটনা আছে মানে আমি ক'লে ভিডিঅ'টো শেষে নাপাব আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব এয়াই আছিল মৃণাল ভাই এতিয়াৰ পৰা আপোনালোকে গম পালে আৰ্টিষ্ট কোন আৰু আপোনালোকে যদি পেইণ্টিং কৰিব বিচাৰে আপোনালোকে মৃণাল ভাইক মাতিব পাৰে বহুত ঠাইত পেইণ্টিং কৰিছে মই পিকচাৰবোৰ দেখুৱাই দিম মৃণাল ভাই পেইণ্টিং কৰিলে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰিব পাৰে মানে কি আমাৰ আছে মইতো কৰিয়ে থাকোঁ কিন্তু মোৰ মানে স্কুল থাকে মানে মই শিক্ষকতো এজন তো স্কুল থাকে কিন্তু মই আমাৰ মানে পৰাপক্ষত মই চেষ্টা কৰোঁ যি হ'লেও মানে কথাটো পইচাৰ নহয় কথাটো হৈছে কামটো কৰি ভাল পাওঁ আৰু আমাৰ জেএনভিৰ ল'ৰাখিনিয়ে এটলিষ্ট মানে কি কয় যে তই কিন্তু নেৰবি আৰু কামটো কাৰণ তেনেকৈ কয় সেইকাৰণে মই ভাবোঁ যে একচুৱেলি লাগি থকাটো দৰকাৰ তই যোনটো অভয়পুৰী হোটেলখনত এখন হোটেলত কাম কৰি আহিলি সেইটো হোটেলখন ৰিলিজ হোৱা নাই মানে ৰিলিজ হোৱাই নাই হোটেলখনৰ ৰিলিজ হ'লে সেই যোনটো পিকচাৰ ৰাখি আছা তই চাবি পিকচাৰটো কিমান এটা মানে বেলেগ এটা লগা হৈছে আৰু ভাল লাগছে আৰু মানে চবতকৈ মই ইউনিক কিন্তু এটাই লাগছে যিখিনি জুবিন আঁকাইছে বাকী বেকগ্ৰাউণ্ড আৰু বাকী ঠাইতো আছে বহুত দেখুৱাই দিম আপোনালোকক ফটোখিনি দি দিম আৰু আপোনালোকেও কণ্টেক্ট কৰিব পাৰে মৃণাল ভাই বিন্দাছ মই ডেছক্ৰিপশ্যনত ফোন নম্বৰ দি দিম বা মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিলেও মৃণাল ভাইয়ে পাই যাব আৰু আপোনালোকক কণ্টেক্ট কৰিব তো লাহে ভিডিঅ'টো আমি ইয়াতে সামৰিম আৰু আপোনালোকক অলপ এটা বস্তু আছে তই আহা বুলি কয় তো বন্ধুসকল আমি আজিৰ ভিডিঅ'টো ইমানেই শেষ কৰিম আৰু এইখন পিকচাৰ এটা দেখিছে যোনটো পিকচাৰ এইটো আমাৰ মৃণাল ভাইয়ে আঁকিছে আৰু মৃণাল ভাইয়ে মোৰ কাৰণে বোলে ছাৰপ্ৰাইজ লৈ আহিছে আৰু ছাৰপ্ৰাইজটো মই চাবৰ কাৰণে পূৰা মানে এক্সাইটেড মৃণাল ভাই কোনো ছাৰপ্ৰাইজ নহয় মানে ই বিৰাট কৈ থাকে ভাবিলোঁ ই আৰু ফোন কৰি যাতে নাজালায় সেইকাৰণে ফটকৈ কিবা এটা আচ্ছা কিমান আমাৰ লিখা আঁকিছা আধা ঘণ্টা এইটো চাওক এবাৰ দেখা দিম এইটো মোক আঁকিছে মৃণালে মানে এটা ষ্ট্ৰক মাৰি আঁকা হয় এইটো ডাইৰেক্ট প্লেইন আঁকা নহয় এইটো আধা ঘণ্টাত মৃণাল ভাই আঁকি আনিছে মোৰ পিকচাৰ এইটো ঘৰত ডালাই থবি ফেলাই নেদবি নাই এইটো মই ফ্ৰেম কৰি বনাই ভাল লাগছে যে চুলি নাই আৰু মৰো সৰি আছে নকবি আৰু চুলিৰ লগত বহুত কাহিনী তো মৃণাল ভাই বহুত ধন্যবাদ তো আপোনালোকে চিনি পালে আৰু ভিডিঅ'টোত কমেণ্ট কৰিব কৈ দিয়া অলপ ভিডিঅ'ত চব কমেণ্ট কৰিব গালি দিলেও দিব মানে ভাল লাগিলে ভাল লাগিল গালি দিলে গালি দিল কিন্তু কমেণ্টটো কৰিব উৎসাহ পায় না এইটো ভিডিঅ' মোক লৈ কমেণ্ট কৰিব নালাগে আমাৰ মৃণাল ভাইক লৈ কমেণ্ট কৰিলে হ'ল মানে গালি ময়ে খাওঁ অকল গালি আৰে পিকচাৰবোৰ ভাল লাগিছে চবে ভাল হৈছে আশা কৰিছোঁ চবে ভাল লগ পাম নে কি লগ পাম আৰু চেনেলটো ময়ো ছাবস্ক্ৰাইব কৰিছোঁ বহুত দিন হ'ল আপোনালোকেও কৰক বাই বাই আৰু লাইকটো কৰিবই য়েছ